গতিকে আমি মজবুত কৰিব লাগে, হাগ্ৰামা ছাৰক হাতটো মজবুত কৰিব লাগে, আমি সোণৰ BTC কৰিবলৈ আমি চেষ্টা কৰিব লাগে, সেইটোৱে উদ্দেশ্য। গতিকে মই চবকে আহ্বান কৰিম যাতে হাগ্ৰামা ছাৰক চবেই যাতে হাতটো মজবুত কৰে আৰু আমি এটা বিকশিত মানে এটা BTC বনাত আমি হাগ্ৰামা ছাৰক যাতে চবেই সহযোগ কৰিব লাগে, সেই আহ্বান মোৰ থাকিল। আমি CWC যোৱা 22 তাৰিখত এটা মিটিং হৈছিলে, তাতে BPPক এনে সমৰ্থন দিয়াৰ এটা হেৰি হৈছিলে। কিন্তু মোৰ কথাটো হ'ল যে আমি দূৰত থাকি পেলাই সমৰ্থন দিয়াতকৈ সশৰীৰে BPPক চবেই জইন কৰি BPPক হাতটো মজবুত কৰাটো ভাল বুলি মই ভাবোঁ। সেইকাৰণে মই অলপমান চিন্তা কৰিলোঁ যে মই নিজে আৰু আমাৰ বাকীবিলাকো চবেই আমি আলোচনা কৰি আমি আজি মই কালি মই ডিচিশ্যন ল'লোঁ যে মই আমাৰ APP দলৰ পৰা মই ৰিজাইন কৰিছোঁ আৰু মই আজি BPP দলত মই যোগদান কৰিলোঁ। কথাটো হ'ল কি, আমি 2025 চনৰ 2 এপ্ৰিলত আমি APP দলটো গঠন কৰিছিলোঁ, চব জাতি জনগোষ্ঠী লৈ পেলাই আৰু NDP সংগ্ৰামী মানুহবিলাকৰ সংস্থাপন লৈ পেলাই আমাৰ উদ্দেশ্য আছিলে সংগ্ৰামীবিলাকৰ আমি সংস্থাপন কৰা। যিহেতু এতিয়া হাগ্ৰামা মহিলী ছাৰে সংগ্ৰামী মানুহবিলাকৰ NDP যিবিলাক নেকি সংস্থাপন পোৱা নাই তেওঁলোকক চব দিম বুলি কথা দিছে আৰু ৰঞ্জন ৰেইমাৰী তেখেতকো জেলৰ পৰা ওলাই দিম বুলি কথা দিছে। গতিকে মই ভাবোঁ এতিয়া আৰু আমি BTCত বেলেগ পলিটিকেল পাৰ্টি থকাৰ কোনো যুক্তি নাই। মই সেই বুলি বাকী আমাৰ নেতাবিলাকতো মই বুজাইছোঁ, তেওঁলোকে আহিব। আজি দলে দলে যোগদান কৰাৰ কথা আছিলে, কিন্তু আমাৰ গোসাইগাঁও হওক, বিজনী হওক আৰু বাকী এনে মুছলপুৰ হওক, তেওঁলোকে নিজে নিজে ডিষ্ট্ৰিক্টত জইন কৰিব। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আজি সেই মিটিং আছিলে, মোকো কৈছিলে আপুনি ছাৰ আপুনি পৰহি মানুহ আপুনি জইন কৰক। কিন্তু কথাটো হ'ল কি, মই আজি জইন কৰিলোঁ, যিহেতু মই অহাৰ লগে লগে প্ৰায় মানুহবিলাকে চিন্তাধাৰাটো অলপ সলনি হ'ব। কালিও আমি এটা ইউনাইটেড কি কয় এই পৰামৰ লগত চেণ্ট্ৰেল কমিটি তেওঁলোকে মিটিং হৈছিল, তেওঁলোকে মোৰ ঘৰতে আহিছিলে। মোক মানে তেওঁলোকে কৈছে মৰেলি তেওঁলোকে মানে ছাপৰ্ট দিব BPPক। তেওঁলোকে মোক কৈছে আপুনি ছাৰ ৰিজাইন দিব নালাগে, আমি লাগিলে একেলগে আপোনালোকে আহক, আপোনালোকে যিটো এটা ৰেজিষ্টাৰ্ড আপোনালোকে এটা পাৰ্টি হৈ গ'ল ইউনাইটেড পৰাম, গতিকে আপোনালোকে থাকক, পৰামৰ পৰা আপোনালোকে যেনেকৈ কৰিব পাৰে কৰক। আৰু কিন্তু মোৰ কথাটো হ'ল কি, যিহেতু APP এনেও কথা ওলাই আছিলে আমি আগতে আমি ওৱান নৰ্থ ইষ্টত জইন কৰা, যদি APP নাথাকে তেতিয়াহ'লে ওৱান ইষ্টত যাবলৈ মোৰ মন নাই। গতিকে APPক আৰু ৰাখাৰ কোনো উদ্দেশ্য নাই। সেইকাৰণে মই আজি BPPৰ হাতটো মই মজবুত কৰাৰ কাৰণে মই ডিচিশ্যন ল'লোঁ, সেইটোৱে মোৰ উদ্দেশ্য। মোৰ কথাটো হ'ল কি, বড়োলেণ্ডটো মজবুত হাতটো তেওঁলোকৰ সোণৰ বড়োলেণ্ড আমি এতিয়া এণ্টায়াৰ নৰ্থ ইষ্ট বা ইণ্ডিয়াৰ ভিতৰতে বড়োলেণ্ড যিটো 6 শিডিউলটো যাতে আমাৰ নাম্বাৰ 1 আমি যাতে সোণৰ মানে বড়োলেণ্ড কাউন্সিল বড়োলেণ্ড কি কয় কাউন্সিল BTC কাউন্সিল আমি বনাব পাৰোঁ, সেইটোৱে চবেই মানে আহি পেলাই দলে দলে যোগদান কৰিব লাগে। সেইকাৰণে মোৰ চাইলৰ পৰা মই আজি ডিক্লেয়াৰ দিছোঁ যে APP আমি স্ক্ৰেপ কৰিব লাগে। যিহেতু চবেই যদি আহিছে যেতিয়া ইয়াত থাৰ্ড ফ্ৰণ্ট থকাৰ কোনো যুক্তি নাই। BTCত এনেকৈ বহুত মানুহ হয়, এনেকৈ
কিছুমান মানে ইণ্ডিয়ান মুছলিম কিবা এই দিল্লীৰ কি কয় আদানী কি কয় এইটো এই আম আদমি আছে কিবা আছে বড়ো মানে বিভিন্ন গৈ পেলাই মানুহবিলাকে আজি কি কয় পলিটিক্সলৈ জইন কৰিছে সেইটো উদ্দেশ্য ভাল নহয় গতিকে আমি মজবুত কৰিব লাগে হাগ্ৰামা ছাৰক হাতটো মজবুত কৰিব লাগে আমি সোণৰ BTC কৰিবলৈ আমি চেষ্টা কৰিব লাগে সেইটোৱে উদ্দেশ্য গতিকে মই চবকে আহ্বান কৰিম যাতে হাগ্ৰামা ছাৰক চবেই যাতে হাতটো মজবুত কৰে আৰু আমি এটা বিকশিত মানে এটা BTC বনাত আমি হাগ্ৰামা ছাৰক যাতে চবেই সহযোগ কৰিব লাগে সেই আহ্বান মোৰ থাকিল